गाड़ियां यार नीचे। ओ तेरी ओ तेरी। নমস্কাৰ গাইজ, আজি ভিডিঅ'ত মই 2024 চনৰ 30 জুলাইত ৱায়ানাড কেৰেলাত হোৱা ভয়াৱহ ভূমিস্খলনৰ বিশ্লেষণ কৰিব খুজিছোঁ। ভূমিস্খলনে 120 জনতকৈ অধিক প্ৰাণ কাঢ়ি নিলে, বহু লোক আঘাত বা স্থানান্তৰিত হৈছে। এই শোকোৱা পৰিস্থিতিৰ কাৰণসমূহ পৰীক্ষা কৰোঁ আহক। ভূতাত্ত্বিক কাৰকৰ বাবে খহনীয়া হোৱাৰ অস্থিৰতাই এই দুৰ্যোগৰ সৃষ্টিত অধিক অৰিহণা যোগাইছিল। পৰিণতি ভয়াৱহ, জীৱন আৰু জীৱিকা হেৰাইছে, ঘৰ, অন্তৰ্গতিনি আৰু কৃষিৰ ব্যাপক ক্ষতি হৈছে। ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহ স্থানান্তৰিত আৰু আগত হৈছে। এই ট্ৰেজেডিৰ পৰা আমি কি শিকিব পাৰোঁ? বহনক্ষম ভূমি ব্যৱহাৰ পদ্ধতি আৰু বনীকৰণৰ অতি প্ৰয়োজনীয়। আগতীয়া সতৰ্ক ব্যৱস্থা আৰু প্ৰস্তুতি অতি প্ৰয়োজনীয়। সম্প্ৰদায়ৰ নেতৃত্ব আৰু সহযোগিতা অতি প্ৰয়োজনীয়। এই শোকোৱা পৰিস্থিতিৰ ওপৰত চিন্তা চৰ্চা কৰাৰ লগে লগে আমাৰ চিন্তা চৰ্চা অসমলৈ ঘূৰি আহে, যিখন অসমেও একেধৰণৰ ভূমিস্খলনৰ আশংকাৰ সন্মুখীন হৈছে। পাহাৰীয়া ভূখণ্ড আৰু প্ৰচণ্ড বৰষুণৰ বাবে অসম, বিশেষকৈ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা ভূমিস্খলনৰ বাবে দুৰ্বল। আহক ৰাইজ, ৱায়ানাডৰ পৰা শিক্ষা লাভ কৰি অসমৰ ভূমিস্খলনৰ আশংকা লাঘৱ কৰাৰ দিশত কাম কৰোঁ। জয় হিন্দ, জয় অসম।